तो हे गाइस वेलकम बैक टू माय चैनल विषय चैनल स्वागत जनाइছো तो गाइस सार ভিডিও শেষ কৰিছে তো গাইস বডিটো দেখুৱাই দিছো একদম খিনমিন বডি ইয়াত মানে আজি খোৱা পানী গেলি দিছে তো গাইস ভিডিও লাইক যদি ভাল লাগে শেয়ার কৰিব সাবস্ক্রাইব কৰিব আৰু নতুন নতুন ভিডিও দেখিবলৈ আপোনালোকক মই কষ্ট কৰি থাকিম তো গাইস আজি শুকুৰবাৰ মানে আমাৰ বা কাইলৈ বজাৰ গম পাই যায় আপোনালোকে ভিডিঅ'বিলাক চাই শুকুৰবাৰ বুলি ক'লে আমাৰ মানে বস্তু পাতি চাব লাগে আৰু শাক পাচলি কি ক'ত চাব লাগিব তো গাইছ ভাল শুনি আছোঁ ঐ মাৰবাত আহিবি না মানে আপোনালোক নাই কোৱা দেই এইবিলাক আমাৰ বেকগ্ৰাউণ্ডত যি ৰৈ আছে এইবিলাক বেয়া উপায় মানে বেয়া উপায় খংকি যায় তো গাইজ হাঁহি ফুটিৰে সেইবিলাক বনাই থাকিম চাই থাকিব ছাপৰ্ট কৰি যাব তো গাইজ মায়ে বেছিকৈ হাঁহি আছে মা কৰি আছোঁ কেমেৰাত মানে ভাল লাগে ভিডিঅ' বনাই ভাল লাগে বেয়া হয় ভাল হয় নাজানো কিন্তু ভাল লাগে বেয়া উপায় নাই তো গাইজ কালিলৈ শনিবাৰ তো বজাৰত দেখাম অলপ শিকি দিওঁ আপোনাক আমাৰ বজাৰখন শনিবৰীয়া তো গাইজ চাই ভিডিঅ'টো আৰু এতিয়া মই অলপ পাচলি মানে এইবিলাক কিবা কিবি লগত ছিঙিবলৈ যাম তাৰো অকণমান দেখুৱাই দিম তো তেতিয়াহ'লে বাই তো গাইজ এতিয়া মই চব্জিখিনি ভৰাই লওঁ দুপৰীয়া মানে চব্জিখিনি কাটি কৰি হৈ গ'ল এতিয়া ভিডিঅ'টো ৰাতি কৰিছোঁ তো গাইজ মানে ৰাতি বস্তুখিনি ভৰাই কৰি থৈ ধুনীয়াকৈ ৰেডি কৰি থৈ দিওঁ তাৰপিছত আকৌ ৰাতিপুৱা মৰ্ণিং হ'লে উঠিব লাগিব মানে মোটামুটি 3টা বজাতে যাব লাগিব 3টা নহ'লেও 4টামান ধৰক আৰু ইমানটামানতে যাব লাগিব তাৰপিছত বজাৰলৈ আকৌ গৈ বজাৰত বিক্ৰী কৰিব লাগিব তাত অকণমান দেখোঁ তাত আপোনালোকক অকণমান দেখাম তো চাই থাকিব ভিডিঅ'টো তো এতিয়া মই বস্তুখিনি ভৰাই লওঁ আপোনাৰ চাই তো গাইজ এইফালে ভাতকেৰেলা তৰৈ এইফালে কোমোৰা আৰু আছে এইফালে শিয়াল তো মই ভৰাই কৰি লওঁ তো গাইজ এইফালে আমাৰ বস্তু গাড়ীত তুলি ল'লোঁ ধুনীয়াকৈ এতিয়া গৈ থাকোঁ তো বজাৰত লগ পামগৈ চাই থাকোঁ ভিডিঅ'টো আপোনালোকে আমি ফাইনেলি আমি মেইন ৰোড খেলোঁ এতিয়া গৈ আছোঁ তো আপোনাৰ চাৰ কওক বিঘা তো পাই যামগৈ বজাৰ ধুন্দুলি কেনেকৈ ধুন্দুলি জাতিলাও শিয়াল ভোট জলকীয়া এইফালে এইফালে মাধৱ বহি আছে তো হাত খুৱাই মানে টিকেটটো ল'লে এইখনে আমাৰ বজাৰ আকৌ এতিয়া সোনকালে আহিলোঁ কাৰণে মানুহ কমি আছে এইবিলাক গাড়ী দেখিছে নাই গোটেই আৰু অকণমান সময় পাছতে মানে ভিৰ লাগি যাব আৰু এখন শিয়াল দেখিছে নাই চাব দেই শিয়াল তো এইখনে হৈছে আমাৰ শনিবৰীয়া বজাৰ আপোনালোকে চাই লওক গোটেই মানুহৰ ভিৰ লাগি আছে পূৰা আৰু ইয়াত বহুত দূৰ দূৰৰ পৰা বেপাৰী আহে আপোনাৰ এই বজাৰখনলৈ চাই লওক তো গাইজ আজিলৈ বাই বাই আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম তো গাইজ বাই